নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি টিংৰা জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ আজি মাৰাথন দৌৰ ছাত্ৰ ছাত্ৰীসকলৰ মাৰাথন দৌৰ শিক্ষকসকলে আয়োজন কৰিছে। সেই মাৰাথন দৌৰলৈ আপোনালোকক লৈ যাম, আহক। ল'ৰা ছোৱালীবোৰে কেনেকৈ দৌৰ মাৰে তাকে চাবলৈ যাওঁ, আহক। মাৰাথন দৌৰ প্ৰতিযোগিতা আমাৰ টিংৰাই চাৰিআলিৰ পৰা জাতীয় বিদ্যালয়ৰ পৰা টিংৰাই চাৰিআলি খেৰেমীয়া 1 নং খেৰেমীয়া জলকীয়াপাৰা হৈ পুনৰ আমাৰ জাতীয় বিদ্যালয়তে সমাপ্ত হ'ব। আৰু আমি এতিয়া প্ৰতিযোগিতাখন আমি আৰম্ভ কৰিছোঁ। জাতীয় বিদ্যালয়ৰ মোৰ সহকৰ্মীবৃন্দ, প্ৰতিযোগীসকল, A to Z 9 জুন A to Z চেনেলৰ কৰ্মকৰ্তাসকল আৰু টিংৰাই চাৰিআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, জয়তে নমস্কাৰ আৰু সুপ্ৰভাত জনাইছোঁ। আজি টিংৰাই জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ আজি মাৰাথন দৌৰ প্ৰতিযোগিতা। আমি আশা ৰাখিছোঁ এই প্ৰতিযোগিতাত ভাগ লোৱা সকলো প্ৰতিযোগীয়ে ভাল ফলাফল লাভ কৰক, তেওঁলোকে যাতে খুব ভালদৰে অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজৰ প্ৰতিভাবিলাক বিকাশ কৰক, তাকে কামনা কৰিছোঁ। আৰু লগতে আমি টিংৰাই চাৰিআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ উপাধ্যক্ষ ভৱানী ফুকনদেৱে। ধন্যবাদ। আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ, ও মোৰ খুৰীয়া অসমৰ সুদিমা, পৃথিৱীৰ কতো বিচাৰি নোপোৱা জনমটো কৰিলেও ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ, ও মোৰ উপজা ঠাই, ও মোৰ অসমীয়া, চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পৰোৱা নাই, ও মোৰ
আপোনাৰ দেশ ও মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ ও মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ ও মোৰ খুৰীয়া মাত অসমৰ সুদিমা পৃথিৱীৰ কতো বিচাৰি নোপোৱা জনমটো কৰিলেও পাওঁ ও মোৰ আপোনাৰ দেশ ও মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ ও মোৰ উপজা ঠাই ও মোৰ অসমীয়া তো বন্ধুসকল আজি মই দেখুৱাম টিংৰা জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ মাৰাথান দৌৰৰ প্ৰথম প্ৰতিযোগী তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কুকিল গগৈ আৰু ইয়াত ছেকেণ্ড প্ৰতিযোগী নমস্কাৰ মোৰ নাম শ্ৰী মহন্ত প্ৰজা মছজিদ প্ৰজা মহন্ত হয় তোমাৰ নাম নমস্কাৰ শ্ৰী বিশাল নায়ক হয় তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী জেকচন খৰিয়া হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম সোণোৱাল ৰক্তিম সোণোৱাল তোমাৰ নামটো মোৰ শ্ৰী অমৰজিৎ কিষাণ অমৰজিৎ কিষাণ থেংক ইউ সৰ্বসাধাৰণ বিদ্যালয়সমূহতকৈ মই উন্নত যেন অনুভৱ হৈছে আৰু তোমালোকৰ যিটো শৃংখলাবদ্ধতা তোমালোকে শিক্ষাৰ্থীসকলে যিটো ধৰণে আগ্ৰহ পাঠদানৰ প্ৰতি শিক্ষা গ্ৰহণৰ প্ৰতি যিটো আগ্ৰহ দেখুৱাইছা সেই আগ্ৰহে তোমালোকক যে একোজন সৎ আৰু সৎ নাগৰিক ৰূপে প্ৰতিষ্ঠা কৰিব পাৰিব এই বিদ্যালয়খনে তাত মই নিশ্চিত হৈছোঁ তাৰ লগতে মই এটা কথা মই শিক্ষাৰ্থীসকলক ক'ব খোজোঁ যে মই শ্ৰেণীকোঠাবিলাকত সোমাই যাওঁতেই কৈছোঁ আমি চাৰিটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব প্ৰথম কথাটো শাৰীৰিক দ্বিতীয় কথাটো মানসিক তৃতীয় কথাটো আধ্যাত্মিক আৰু চতুৰ্থ কথাটো হ'ল নৈতিক শৰীৰটো যেতিয়া সুস্থ হৈ থাকিব তেতিয়া আমাৰ মানসিকভাৱে সুস্থ থাকিব আৰু আমি আধ্যাত্মিকভাৱে যেতিয়া সুস্থ থাকিম আধ্যাত্মিক মানে সত্য আৰু সুন্দৰৰ আৰাধনা এই কথাটোত যদি আমি শুদ্ধভাৱে থাকিম তেতিয়াহ'লে আমি নৈতিকভাৱে সবল হৈ থাকিম এজন নৈতিকভাৱে সবল মানুহ শাৰীৰিক মানসিকভাৱে সবল মানুহ এজনে
তেওঁৰ আত্মবিশ্বাস থাকে, তেওঁৰ মনোবল থাকে, তেওঁৰ সাহস থাকে, তেওঁৰ উদ্যম থাকে আৰু লক্ষ্য জয় কৰাৰ হাবিয়াস থাকে। আমি জীৱনটো জন্মিলে মৰিব লাগিব, এইটো এটা চিৰন্তন সত্য। পৃথিৱীৰ সকলো জীৱই জন্মগ্ৰহণ কৰে আৰু সকলো জীৱই এদিন ধৰাৰ বুকুত লয় পাই যায়, শেষ হৈ যায় মৃত্যুৰ পিছত। কিন্তু আমি জীয়াই থকা সময়খিনি বুদ্ধদেৱে কৈছে, জীৱনৰ প্ৰতিটো পল অনুপল আমি উপভোগ কৰিম, হাঁহি হাঁহি জৰা ব্যাধিক আমি জয় কৰিম আৰু এক সুখদায়ক মৃত্যুক আঁকোৱালি ল'ম। আৰু এই গোটেই জীৱন প্ৰক্ৰিয়াটো আমি চলাই যাম সেৱাৰ মনোভাৱে। আমি যদি সমাজত একো অৱদান আগবঢ়াব নোৱাৰোঁ, আমি যদি আমাৰ কৰ্মৰ দ্বাৰা, আমাৰ শিক্ষাৰ দ্বাৰা আৰু আমাৰ সামৰ্থ্যৰ দ্বাৰা আমি যদি আনৰ উপকাৰ সাধন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই শিক্ষা ব্যৰ্থ। আমি কেৱল নম্বৰৰ কাৰণে পঢ়া নাই, আমি বিদ্যালয়লৈ আহিছোঁ এটা অভ্যাস, এটা অনুশীলনৰ কাৰণে। আৰু এই অভ্যাস আৰু অনুশীলন আমি এই কাৰণে কৰিছোঁ যাতে আমি সৎ মানুহ হিৰূপে আমি সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ। শিক্ষাৰ্থীসকল, তোমালোকে এজন সৎ মানুহ, এজন সমাজৰ ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস। আৰু সেই বিশ্বাস লৈ মই আশা কৰিম তোমালোকে তোমালোকৰ জীৱনৰ উন্নতিৰ জখলা বগাবলৈ সক্ষম হ'বা আৰু আমাৰ জাতি, মাটি, সমাজ, সভ্যতা আৰু দেশ আৰু পৃথিৱীৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হ'বা। ইয়াকে ক'লোঁ, মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত আশা কৰিছোঁ।